ভিডিঅ'টো স্কিপ নকৰাকে একেলগে চাই থাকক আৰু এই মালটো আগত পানী উলিয়াই আৰু এই বস্তুটো এইটোৱেদি এই মালটো কেনেকে লগোৱাব পাৰি মানে এইটো দেখুৱাই আছো আপোনালোকক আজি চাই। হেল্ল' বন্ধুসকল, আজি আচৰিত মাল এটা দেখুৱাবলৈ গৈ আছো আপোনালোকক আৰু নিজেই বনামগৈ এই মালটো আৰু চাই থাকক মানে এই মালটো দেখিছেনে বাৰু? এইপিনে মাৰি দিলে মানে এইপিনে পলপলাই ওলাই যায়। এইটো কেনেকে বনাব পাৰে আপোনালোকে চাই থাকক। বস্তুটো মই নবনাও মানে এই বস্তুটো উলিয়াম আমি আজি। গৈ আছো আজি এইটো জেগাত, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে, মজা লাগিব আপুনি চাই থাকক গৈ আছো। হ'ব পুৰণা হ'লেও হ'ব দিয়ক। কাচিৰ লগতে তাৰমানে ফিনিচিং দিব লাগিব, সমান হৈছে। এনেকে কৰিম না দেখি নাপাওঁ মই স্কুল আপোনাৰ আৰু ডাঙৰ কৰিম ডাঙৰ ইমানটোৱে ঠিক আছে। উদ্যান নিচিনাটোৱে হয় নহয়? উদ্যানৰ নিচিনাটো এনেকুৱা মোনা আছে নেকি? এনেকুৱা প্লাষ্টিকৰ মোনা থাকক, তেতিয়া নেট আনিব নালাগে। এনেকুৱা মোনা থাকিব পাৰে। এনেকুৱা মোনা আছে নেকি? দুদিনীয়া মোনা মদ থকা এনেকে থিয়কে দি আহিছে কেনেকে এনেকে মালটো দেখুৱাই লওঁ একবাৰ। हेवी मिस्त्री भाई पानी निकालेगा, पानी निकाल रहा है, पानी पकड़ो उसको। অকণমান ধৰি থাকক নাই আছে নহয়। অঁ পূৰা ভিডিঅ' কৰিছে না? অফিচত আকৌ পঠিয়াব লাগিব, পূৰা বস্তু উঠাব লাগিব ন? হ'ব ঠিক আছে। পূৰা কাপোৰখন উঠাব লাগিব ভালকৈ। আহি পিনে গ'লে কেমেৰামেনহে হ'লো মই। আপোনাকো উঠাই দিম একবাৰ লাষ্টত অকণমান মালিক বুলি মালিক বুলি ন? কাপোৰ উৰি থকা মানুহটো কি মালিক বুলি দেখুৱাবি এইটো উল্টাই দিম, সেইটো তললৈ পেলাই দিম, টানি দিম, সেইবোৰ দিম। যা কামটো কৰিছে কেইটা টিপেল বহালে
ক'ত পাব্লিক হেল্থত দেখাব লাগিব নেকি আপুনিও পাই যাব মই পাই যাম নেকি আপোনাৰ মোবাইলটো ঐ এইটো হোৱাটছআপত দিলেতো মানে বিভিন্ন ঠাইত গম পাব গ'লে এইকেইটা মানুহে বনায় সেইটো কেছটো গতিকে এইকেইটা মানুহ মাতিব লাগে মই আকৌ গৰু মাংস চাল নিচিনা থকা নিচিনা পাইছোঁ হা গৰু চাল নিচিনা নিচিনা পাইছোঁ মই গৰু চাল চিলোৱা লিখা মিয়াই বহি থাকি ৰুচি অৱস্থা নাই এতিয়া মটৰটো এইটো কাৰণে ভাল হৈছে মোৰ ৰাতিপুৱা কালি গা ধুবলৈ গৰম পানী আহে যে ৰুচি ভাইটি ক'ত থৈ দিলে আৰু দুডাল কাটিছে নে তিনিডাল গাঁঠি দি দিলে নেকি ছিঙি দিয়ক आंगुली मेरी भी है आंगुली এনেকা বাজে না কইলো হ্যাঁ দিদি তো কোন কই কইলো কি পানী কাটি দিওঁ নেকি নালাগে কাটিবলৈ তো ফিল্টাৰ কাটি এইটো কেনেকৈ থ'বলৈ গ'ল ৱাছ কৰি লওঁ কি হ'ল কাইটো কথা কি হ'ল খাওঁ নেকি কোনোমতে গ'ল বোকা লাগিলে হ'ল
আছে চাই থাকক লাষ্টত কি হয় বইং চলিছে বইং চলি আছে এয়া বৰ্তমান হ'বনে ইমানটো কওঁনি হ'বনে ইমান কওক মালিকনে মোবাইল দেখুৱাইছোঁ মোবাইল দেখুৱাব ৰ'ব কি দেখুৱাই দেখুৱাব ওচৰলৈ ন অকণমান পানী কেনেকে ওলাই একদম পূৰা উঠি আছে উঠি আছে না অলপ দিবহি নেকি বস্তুটো আঁতৰ পৰা দিলে গোটেই বহলকৈ উঠে ওচৰত দিলে ঠেককৈ উঠে মটৰটো সি এনেকুৱা থৈ দিয়ক তোলে এখনত ওচৰতে থ'ব নে মটৰ দূৰত থ'ব মটৰটো কেনেকুৱা থ'ব মটৰটো কোনত থবি ৱালকেইটা থবি নেকি এইফালে হ'ব তাতে হ'লে ভাল তেতিয়াহ'লে পানীও নপৰে আৰু হ'ব নি গৈ থৈ বালিখিনি চাফা কিবা এইটো হ'ল নে কেনেকৈ কম মই নাজানো এইবোৰ কিবা বান্দৰে নাইকিলে নে কি জানো নাই देखिए भाई लोग आ गया लास्ट में क्या कैसे आ गया पानी देखते रहो ধুনীয়া পানী না মজা পানী আহিছে কেনেকুৱা পালে পানীটো বঢ়িয়া পানী ওলাইছে নে একদম স্পেচিয়েল মালিক দেউতা কেনেকুৱা পানী একদম বঢ়িয়া নে পানীটো ভাল ওলোৱা এটা কাৰণ আছে মানুহকেইজন ঠিক হ'ব লাগিব আৰু বহুৰ মেজাৰমেণ্ট জানিব লাগিব তেতিয়াহে ভাল পানী ওলাব সকলো ফালে মিলিছে সকলো ফালে মিলিছে মানুহকেইজনো কেনেকুৱা লাগে বুলি ক'লে আপুনি মানুহকেইজন আচলতে অভিজ্ঞতা সম্পন্ন হ'ব লাগিব মেজাৰমেণ্টবোৰ জানিব লাগিব তেতিয়াহে ভাল পানীটো ওলাব আমাক কেনেকুৱা পালে আজি বেষ্ট ধুনীয়া পাইছোঁ ধুনীয়া পাইছে এনেকুৱা কাম মই পিছে আগে পিছে কৰি থকা মানুহবোৰ ঠিক দেখা নাই আজি কিন্তু ভাল লাগিছোঁ ঠিক আছে বাৰু